নমস্কাৰ, আসসালামু আলাইকুম। মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি আমি সংহতিৰ বিষয়ে আলোচনা কৰিছিলোঁ, ছেটছৰ বিষয়ে। আজি সংহতিৰে এটা পাৰ্ট, কাৰ্টেজিয়ান প্ৰডাক্ট। কাৰ্টেজিয়ান প্ৰডাক্টছ, কাৰ্টেজীয় গুণফল, এইটো টপিক আলোচনা কৰিম। এইটো এটা সংহতিয়ে হয়। আচলতে কাৰ্টেজিয়ান প্ৰডাক্টছৰ এটা ছেটে হয়, মানে এই ছেটছৰ পৰা ওলাইছে, আৰু সেইকাৰণে ইয়াক কোৱা হয় কাৰ্টেজিয়ান প্ৰডাক্টছ অফ ছেটছ। কাৰ্টেজিয়ান প্ৰডাক্টছ অফ ছেটছ, মানে এইটো এক প্ৰকাৰৰ সংহতি হয় মানে। তো ডেফিনেশ্যন চাওঁ আমি, চব বস্তুৰ ডেফিনেশ্যনটো তোমালোকে প্ৰথমে বুজিবলৈ চেষ্টা কৰিবা। যিকোনো বস্তুৰে ডেফিনেশ্যন বুজি পালে তোমালোকে চব বুজি পাবা। ডেফিনেশ্যন যদি ভালকৈ বুজি পোৱা, চব ক্লিয়াৰ হৈ যাব তোমালোকৰ। Suppose A and B to non-empty set, A is not equal to 5 and B is not equal to 5. তোমালোকে জানা 5 ৰিক্ত সংহতি। তাৰমানে কি কৈছে ইয়াতে, A আৰু B দুটা এনেকুৱা দুটা সংহতি হ'ব, ছেটছ হ'ব, য'ত কি হ'ব, A-টোও কি নহয়, 5 নহয়, B-টোও 5 নহয়। তাৰমানে দুটা মানে নন এম্পটি ছেট, মানে ইম্পটি নহয়, কিবা হ'লেও মৌলো আছে, A-টো আছে, তাৰমানে B-টো আছে। তো দেন the Cartesian product A cross B, Cartesian product A cross B is the set of all ordered pairs of elements. মই বুজাই আছোঁ ডেফিনেশ্যনটো, ফাৰ্ষ্ট লিখি লওঁ। of elements from A and B। তাৰমানে কি কৈছোঁ, A আৰু B দুটা, অসমীয়া মিডিয়ামবিলাকে লিখি ল'ব পাৰিবা। A আৰু B এনেকৈ লিখিবা, A is not equal to 5, B is not equal to 5। তেন্তে A আৰু Bৰ উপাদানেৰে গঠিত সকলো অৰ্ডাৰ পেয়াৰ্ছ, ক্ৰমিটোজৰৰ সংহতি A ক্ৰছ Bক, সকলো ক্ৰমিটোজৰৰ সংহতি A ক্ৰছ Bক সংহতি দুটাৰ কাৰ্টেজীয় পূৰণফল বোলে। বাছ মই আকৌ এবাৰ কৈছোঁ, অসমীয়া মিডিয়ামবিলাকে লিখি ল'ব পাৰিবা। A is not equal to 5, B is not equal to 5, তাৰমানে A আৰু B দুটা নন এম্পটি ছেট। প্ৰথমে লিখিবা তেন্তে A আৰু Bৰ উপাদানেৰে গঠিত সকলো ক্ৰমিটোজৰৰ সংহতি A ক্ৰছ Bক সংহতি দুটাৰ কাৰ্টেজীয় পূৰণফল বা গুণফল বোলে। অৰ্থাৎ মানে কি কৈছে চাবা, A ক্ৰছ B মানে এনেকুৱা কিছুমান সংহতি বুলি কৈছে। ই এটা সংহতি হ'ব কেনেকুৱা, ইয়াত অৰ্ডাৰ্ড পেয়াৰবোৰ আহিব বুলি কৈছে, ক্ৰমিটোজোৰ আহিব, য'ত কি হ'ব, প্ৰথম এলিমেণ্টটো প্ৰথম ছেটটোত থাকিব আৰু ছেকেণ্ড এলিমেণ্টটো ছেকেণ্ড ছেটটোত থাকিব। অৰ্ডাৰ্ড পেয়াৰ, তাৰমানে কি অৰ্ডাৰ্ড পেয়াৰ, তোমালোকে এটা ৱৰ্ড বুজি পোৱা নাই চাগে, অৰ্ডাৰ্ড পেয়াৰ্ছ কাৰণে এইটো কি হৈছে, এই জোৰটো কি হৈছে, প্ৰথম এলিমেণ্টটো প্ৰথমত আছে, ছেকেণ্ড এলিমেণ্টটো ছেকেণ্ডত আছে। অৰ্ডাৰ্ড পেয়াৰ কেতিয়া হয়, যেতিয়া ছাপ'জ এই পেয়াৰটোক অৰ্ডাৰ্ড পেয়াৰ বুলি ক'ব, A আৰু B, যেতিয়া A, B ইজ নট ইকুৱেল টু B, হয়, B, A হয়, তেতিয়া অৰ্ডাৰ্ড পেয়াৰ হ'ব, মানে ক্ৰমিটোজোৰ হ'ব। মানে ইয়াক উল্টাই দিয়াৰ পিছত বেলেগ হ'ব মানে। আৰু যদি আনঅৰ্ডাৰ্ড পেয়াৰ হয়, ক্ৰমিটোজোৰ নহয়, তেনেহ'লে A, B আৰু B, Aটো কি হয়, ছেইম হয়। তো এটি নহয়, ইয়াতে নাখাতে, কি হ'ব, অৰ্ডাৰ্ড পেয়াৰ বুলি কৈছে, তাৰমানে এটি হ'ব লাগিব। তাৰমানে সেইকাৰণে কি হয়, A ক্ৰছ B মানে A, B এনেকুৱা কিছুমান অৰ্ডাৰ্ড পেয়াৰ হ'ব, য'ত কি আছে, প্ৰথম এলিমেণ্টটো প্ৰথমত আছে, প্ৰথম ছেটটোত আছে, ছেকেণ্ড এলিমেণ্টটো ছেকেণ্ড ছেটত আছে। এইটো হৈছে ডেফিনেশ্যন ইয়াৰ। তো
তো কিবা যদি বুজি পোৱা নাই মোক সুধিলে হ'ল, কমেণ্ট কৰি মই বুজাই দিম আৰু। চাপ'জ এতিয়া আমি এক্সাম্পল চাওঁ। ফৰ এক্সাম্পল চাপ'জ এ এটা ছেট কনচিডাৰ কৰিছোঁ, ইয়াতে আছে 1 2 3 আছে, 3টা মৌল আছে। আৰু চাপ'জ বি এটা আছে ছেট, চাপ'জ ইয়াতেও কিবা হ'লেও থাকিব লাগিব কাৰণ নন এমটি, মই তিনিটা মৌল লৈছোঁ। ইয়াতো তিনিটা এলিমেণ্ট, ইয়াতো বিটো এ কমা বি কমা চি তিনিটা মৌল লৈছোঁ। তো আৰু তোমালোকে এইটো পাইছাই, এইটো কি হয় যদি এলিমেণ্ট লোৱা হয়, সংহতি এলিমেণ্ট উপাদানবোৰ কি হয় স্মল লেটাৰ হয়। সৰু ফালৰ আখৰ, ইংৰাজী সৰু ফালৰ আখৰত লিখিছোঁ, আৰু সংহতি বুজাবলৈ বড় ফালৰ আখৰত লিখা হয়। তোমালোকে পাইছা আগতে, এইটো কেপিটেল লেটাৰত লিখিব লাগিব বাৰু। এতিয়া আমি কি হয় এ ক্ৰছ বি উলিয়াম। এ ক্ৰছ বি কি হ'ব, এতিয়া এনেকুৱা কিছুমান পেয়াৰ হ'ব যিবিলাক প্ৰথম ছেটটো প্ৰথমত থাকিব, এনেকুৱা কিছুমান পেয়াৰ আহিব এ কমা বি এনেকুৱা টাইপ। তো প্ৰথমটো ফাৰ্ষ্ট ছেটত থাকিব, ছেকেণ্ডটো কি হ'ব ছেকেণ্ড ছেটত থাকিব। তো ইয়াতে চোৱা, ইয়াৰ পৰা এটা কনচিডাৰ কৰা 1, তেতিয়া ইয়াৰ এটা লোৱা, তাৰপিছত 1কৈ লৈছোঁ প্ৰথম ছেটত, তেতিয়া ইয়াৰ এটা লোৱা, তো 1 লৈছোঁ, তো ইয়াৰ এটা লোৱা, গতিকে এনেকৈ 2 কমা এ 2 কমা বি, দেন 2 কমা চি, দেন 3 কমা এ, দেন 3 কমা বি, দেন 3 কমা চি।